हेलो फ्रेंड्स वेलकम टू माय चैनल। आज 10 अक्टोबर आज जिओ लो এটা বেয়া খবৰ কাৰণ এতিয়াৰ পৰা যদি আপুনি জিঅ'ৰ পৰা এয়াৰটেল ভোডাফোন বা ব্লেক নেটৱৰ্ক প্ৰভাইডাৰৰ লগত কল কৰে তেতিয়াহ'লে আপোনাক দিব লাগিব এক্সট্ৰা চাৰ্জ আৰু এইটো চাৰ্জ আমাক আগতে দিব নালাগিছিল এতিয়া দিব লাগে। তো আগতে কোনে দিছিল এই চাৰ্জটো আৰু কাক দিব লাগে কেনেকৈ দিব লাগে এই বিষয়ে সম্পূৰ্ণ আলোচনা যদি নাজানে তেতিয়াহ'লে জানক আৰু চাওক মোৰ এইটো ভিডিঅ'। যেতিয়া প্ৰথমতে জিঅ' লঞ্চ কৰিছিল তেতিয়া এবছৰমান ফ্ৰী দিছিল আৰু সিহঁতৰ প্লানসমূহ ঠিক ঠাকে চলিছিল, কিন্তু এতিয়া নতুন এটা নিয়ম আনিছে জিঅ'ই যে যদি এতিয়া আমি বেলেগ নেটৱৰ্ক প্ৰভাইডাৰৰ লগত কল কৰিব লগা হয় তেতিয়াহ'লে আমাক দিব লাগিব এক্সট্ৰা চাৰ্জ। যদি আমি এয়াৰটেল ভোডাফোনক কল কৰোঁ তেতিয়াহ'লে দিব লাগে এক্সট্ৰা চাৰ্জ আৰু এইটো চাৰ্জ প্ৰথমতে জিঅ'ই বহন কৰিছিল। মানে এতিয়ালৈকে জিঅ'য়ে 13,500 কোটি টকা IOC চাৰ্জ এয়াৰটেলক দিব লগা হ'ল কাৰণ জিঅ'ৰ এতিয়া হৈ গৈছে 100 মিলিয়ন ইউজাৰ্ছ আৰু এয়াৰটেলৰ বহুত কম চবকে দিব লাগে। যদি এয়াৰটেলে জিঅ'ক কল কৰে তেতিয়াহ'লে জিঅ'কো দিব লাগিব IOC চাৰ্জ এয়াৰটেলক আৰু এইটো চিষ্টেম চবৰ কাৰণে একেই। কিন্তু এই চাৰ্জটো কোনে লয় আপুনি জানেনে যে ট্ৰাই নামৰ এটা যদি জিঅ'ৰ পৰা কল কৰা হয় এয়াৰটেলক তেতিয়াহ'লে জিঅ'ক দিব লাগিব IOC চাৰ্জ কাৰণ এয়াৰটেলৰ লগত সিহঁতে বেলেগ এটা নেটৱৰ্ক প্ৰভাইডাৰৰ লগত কথা পাতিবলৈ জিঅ'ক এক্সট্ৰা চাৰ্জ দিব লাগে আৰু এয়াৰটেলে যেতিয়া জিঅ'ক কল কৰিব তেতিয়াহ'লে এয়াৰটেলক জিঅ'ক দিব লাগিব চাৰ্জ আৰু এইটো চাৰ্জ এইটো এছ'চিয়েশ্যন লয়। এইটো হ'ল এটা ইয়াৰ সম্পূৰ্ণ নাম হৈছে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া। এইটো লয় আৰু এইটো লোৱাৰ পিছত সিহঁতে এনেকুৱা কিয় হ'ল কাৰণ এয়াৰটেল ভোডাফোন আৰু যিবিলাক ৰিলায়েন্স বাদ দি যিবিলাক চিম আছে এইবিলাক বেছিভাগেই হয় 2G নেটৱৰ্কৰ আৰু কি কৰে এই 2G নেটৱৰ্কৰ গোটেইবিলাক চিম কি কৰে জিঅ'ক মিছ কল দিয়ে আৰু জিঅ'ৰ কল বেক কৰিব লগা হয় আৰু সিহঁতৰ জিঅ'ৰ IOC চাৰ্জটো বাঢ়ি যায়। IOC চাৰ্জ হ'ল ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জেছ। আমি যে এইটো নেটৱৰ্কৰ পৰা বেলেগ এটা নেটৱৰ্ক যিটো কানেক্ট কৰে সেইটোৱেই হ'ল IOC চাৰ্জ আৰু সেইটো চাৰ্জ চবকে দিব লাগে। তো এইটো প্ৰব্লেম বেছিকৈ এতিয়া দেখা দিছে কাৰণ এয়াৰটেল ভোডাফোন যিবিলাক আছে সেইবিলাক বেছিভাগেই 2G নেটৱৰ্ক হয় আৰু জিঅ'ক মিছ কল দিয়ে আৰু জিঅ'য়ে কল কৰাৰ কাৰণে এনেকুৱা প্ৰব্লেম বেছি দেখা দিছে, যাৰ কাৰণে এতিয়ালৈকে 13,500 কোটি টকা জিঅ'য়ে IOC চাৰ্জ বহন কৰিলে আৰু এতিয়া সেইকাৰণে সি এৰি দিছে, এতিয়া কাষ্টমাৰৰ ওপৰত দি দিছে অৰ্থাৎ আমাৰ ওপৰত দি দিছে আৰু সিহঁতৰ নতুন পেকসমূহো ওলাইছে। 10 টকা ভৰালে আপুনি 124 মিনিট পাব আৰু 1 GB ডাটা বনাছ পাই যাব। এনেকুৱা ৰিচাৰ্জসমূহ বনাইছে চাব পাৰে আৰু যদি আপুনি এতিয়ালৈকে এনেকুৱা আপডেট পোৱা নাই তেতিয়াহ'লে আপুনি মাই জিঅ' এপত অ'পেন কৰক, যাওক, তাত চব আৰ্টিকেলসমূহ দি দিছে আৰু তাত ভিডিঅ'সমূহো এড কৰিছে, ৰিচাৰ্জ কেনেকুৱা ধৰণৰ হ'ব চব এড কৰিছে। তো যদি নাজানে তেতিয়াহ'লে যাওক তাতে ভিজিট কৰক আৰু আপুনি চব সম্পূৰ্ণ তথ্য তাতে পাই যাব। তো আজিৰ ভিডিঅ'টো আছিল এইখিনিলৈকে। যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক।